তুমিনো এনেদৰে মানুহ কিয় মাৰিব লাগে ল আছে কৰিব নহয় এইবোৰ ভাল কথা নহয় দেউতা বাপেৰ কৈ কৈ মই হাৰি গৈছোঁ সমাজৰ কাম কৰোঁতে কৰোঁতে দেহা গৈছেগৈ আৰু মাজনী দেউতা এয়া দেৱাই কাৰণেই বাচি আছে আৰে অসমখন চেচ হৈ গ'ল চাৰিওফালে দহিমহি আনিছে গা গৰম হৈ যায় হাতে সতৰে যি বুজিছোঁ ভূপেন দাই কৈ যোৱাৰ দৰে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলৈ যাব সমাজৰ কাম কৰি কৰি নিজৰ পৰিয়াল বুলিতো কথা এটা আছে আৰে আৰু কি চাব লাগে তোক নেমাই দিয়ক কাইনাৰ কাৰণে যি কৰিব লাগে কৰি আছোঁ ল'ৰাও চাইছোঁ তাইৰ কাৰণে সেইটোতো ময়ো কৈ আছো দেখিছা মোক একো নকয় ক'ত চাইছে চাইছোঁ আৰু মুঠতে মনে প্ৰাণে এজন খাঁটি অসমীয়া ল'ৰা দেউতা মই কাৰোবাক ভাল পাওঁ বগাই মোৰ প্ৰেছাৰৰ দৰৱটো আন সেইটো দেখোন ৰাতিপুৱা খালি আন বুলিছোঁ আৰু এটা ৰজাৰ দৰে জীৱনটো কটালোঁ আজি তোৰ কথাই মোৰ বুকুখন ধিপিংকৈ মাৰিলেও পঢ়িবলৈ পঠালোঁ মান সন্মান শেষ কৰি নিজস্ব একো নোহোৱা ল'ৰা এটাক ভাল পালিগৈ আৰু ইফালে বাপেৰে হাতে সোতৰাই মিলাই কল্পনা কৰি বহি থাকিলে আই এম চৰি দেউতা মই তাক ভাল পাই পেলালোঁ কি কৰোঁ মই ভাল পাই পেলালি একো কৰিব নালাগে তেল টেঙা দি শুই থাকিবি আৰু কি কৰিবি যি কৰিব লাগে এই বাপেৰে কৰিব মই ল'ৰাটোক এবাৰ লগ পাব বিচাৰোঁ থেংক ইউ দেউতা মাজনী মই তোৰ কথা ৰাখিছোঁ যেতিয়া তয়ো মোৰ এটা কথা ৰাখিব লাগিব মই ল'ৰাটো ধনী দুখীয়া উচ্চ নীচ একো নাচাওঁ মাত্ৰ এটা কথাই চাম সি মনে প্ৰাণে এজন প্ৰকৃত অসমীয়া হয় নে নহয় ঐ জহনীত যোৱা এক পইচাৰ দাম নাই ছোৱালী বিয়া পাতে ঐ মৰণ নোহোৱা এইবোৰে যদি কৰিব আছে মেখেলা ধুই ছোৱালীৰ ঘৰতে থাকি যা ঘৰলৈ নাহিবি দেখিলা বা মোৰ ফুল কুমলীয়া ল'ৰাটো উঠছে পিলে গাখীৰ ওলাই ইয়াৰ কাৰোবাৰ নজৰ লাগিল আৰে বুজি নোপোৱা কিয় মই ডাঙৰ হলো নহয় মা আজিকালি উঠছে পিলে মোৰ গাখীৰ নোলায় নহয় সাধাহে ওলায়